নমস্কাৰ বন্ধুসকল, জেবি চুপাৰটিপছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনত আজি ভিডিঅ' দিছোঁ। আজি মোৰ ছাগলীখিনি দেখুৱাম কেনেকৈ মই সিহঁতক পথাৰত বান্ধি ৰাখিম, কাৰণ এতিয়া আমাৰ ফালে অলপ সিহঁতক মিলি দিবলৈ অসুবিধা হয়। পথাৰৰ ওচৰত ধান পথাৰ আছে, ধান আনি অলপ অসুবিধা কৰে, সেয়েহে মই সিহঁতক পথাৰত বান্ধিবলৈ গৈছোঁ। আপোনাৰ চাই থাকক কেনেকৈ সিহঁতক বান্ধি কিনি কম ঠাইতে পালন কৰিব পাৰি, তাৰ বিষয়ে আপোনাক দেখুৱাম। ভিডিঅ'টো আগলৈকে চাই যাব। ছাগলীখিনিক পথাৰলৈ নিয়াৰ আগতে আপোনালোকক অকণমান কথা জনাব ওলাইছোঁ। ছাগলীখিনি আপোনাৰ কেনেকৈ ধৰণৰ কি আহাৰ সিহঁতক খাবলৈ দিব পাৰিব। সাধাৰণতে আপোনালোকে ঘৰতে কিছুমান খেতি কৰিব পাৰিব, ধৰক মাকৈ খেতি, ৰহৰ দাইলৰ আজি খেতিবিলাক আপোনালোকে কৰিব পাৰিব। আৰু বজাৰত সাধাৰণতে ক'লা মাহ, চানা, বুট আদি আনি কিনি মেচিনত পিচি কিনি সেইবিলাকো আপোনালোকে কম পৰিমাণে ছাগলীখিনিক দিনটো 2 টাইম খুৱাব। আৰু চাউলটো পৰাপক্ষত খুৱাব 1 টাইম। ৰাতিপুৱা সময়ত চাউল খাব দিব। প্ৰতিটো ছাগলীক কমচে কম 50 গ্ৰামমান চাউল খাব দিব ছাগলী অনুসৰি। এনেকৈ ছাগলীবিলাক যদি আপোনালোকে ডেইলি কম পৰিমাণৰ এনে খাদ্যবিলাক খুৱাই থাকিলে অতি সহজতে অতি সোনকালে ডাঙৰ হ'ব। আৰু বিভিন্ন ঔষধ ধৰক ভিটামিন, ভেকচিন, তেল দৰৱ সেইবিলাকো মাজে মাজে ব্যৱহাৰ কৰি থাকিব। চাই থাকিব আপোনাৰ ছাগলীবিলাক কোনটো সময়ত কেনেকুৱা ধৰণৰ কি বেমাৰ লক্ষণ দিছে, সেইবিলাক আপোনাৰ নিজেই আপোনালোকে কৰিব লাগিব। পেলু দৰৱটো 15 দিনৰ মূৰে এবাৰ প্ৰায় খুৱাবই লাগে। আৰু ভিটামিন খুৱাব পাৰে, লিভাৰ টনিক, আৰু চৰ্দি জ্বৰ হ'লে PPR ধৰণৰ কিছুমান বেজী ইনজেকশ্যন সেইবিলাক কৰি থাকিব, তেতিয়া ছাগলীখিনি ভালদৰে থাকিব। ভেকচিনৰ বিষয়ে কি দৰৱ ভেকচিন লাগে তাৰ বিষয়ে নতুন ভিডিঅ' বনাম। এতিয়ালৈকে ইউটিউবত ভিডিঅ' নাই বনাওঁ, আপোনাক দেখুৱাই দিম কেনেধৰণৰ কি ভেকচিন দিব, কিমান সময়ত দিব তাৰ বিষয়ে জনাই দিম। এতিয়া বলক ছাগলীখিনি মই পথাৰত ৰ'দটো বহুত চোকা হৈছে, কাৰণ জলদি বান্ধি দিবলৈ অলপ ঘাঁহ খাব। এতিয়া দিয়াৰ পিছত পথাৰত বহুত হেৰি হৈ যায়, গৰমত থাকিব নে সেইকাৰণে পথাৰত বান্ধি থোৱা এনেকৈ পথাৰত লৈ গৈছোঁ। বান্ধি দিলোঁ এটাকৈ ৰছী লগাই খুটি মাৰি বান্ধি দিছোঁ, কাৰণ এতিয়া ধানৰ ছিজন, ধানবিলাক লগাই শেষ হ'ল, ধান সজাল লৈছে, ধান খাই দিয়ে, কঠীয়াবিলাক খাই দিয়ে সম্পূৰ্ণকৈ। সেইকাৰণে এইফালে এজনী আছে, ইয়াত এটা আছে দেখিছে আপোনালোকে। পোৱালিখিনি বৰ্তমান যোনখিনি চৰিব গ'লগৈ, এইফালে দুজনী আছে, কাৰণ পোৱালিবিলাকে ইমান কঠীয়া খাব নিবিচাৰে, এতিয়া নাখায় বাৰু, সিহঁতক মেলি থোৱা হয়, কাৰণ টাইমো হোৱা নাই বান্ধি পেলাই সিহঁতক। আপোনালোকে ছাগলীবিলাক পুহিলে ৰাতিপুৱা সময়ত সিহঁতক অলপ চাউল খাব দিব, প্ৰতিটো ছাগলীক 50 গ্ৰামমানকৈ চাউল খাব দিব। আৰু দুপৰীয়া সময়তো পানী খুৱাব কণ্টিনিউ। যদি এনেকৈ আমাৰ থলুৱা ছাগলীবিলাক যদি বাহিৰত বান্ধি থয় আপোনালোকে পানী খাব দিব। পাৰিলে ছাগলী যেতিয়া বনাৰ সময়ত অলপ সিহঁতক ভিটামিন দিব পাৰে, ভিটামিন পানীত দি কিনি জুলীয়াকৈ পানী খোৱা হ'ব, আৰু ভিটামিনটো মিক্স কৰি দিব, পানী দিব লগত। চাব আপোনাৰ ছাগলীবিলাক জল্দি ধুনীয়া হ'ব আৰু শকত হৈ আহিব। মই এইখিনি বিশেষ ভিডিঅ' বনাব পৰা নাই, অলপ ছাগলীৰ ওপৰতে অলপ কিছুমান কাম কৰি আছোঁ, সেয়েহে অন্য এটা কাম বিজি থাকোঁতে ছাগলীৰ ওপৰত ভিডিঅ' বনাবলৈ সময়টো বহুত কম হৈ যায়। আপোনালোকে চাব, যদি কিবা ধৰণৰ তেনেকুৱাকৈ কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট কৰিব, ভিডিঅ'টো চাই কেনে পালে জনাব।